আপডেট আমি বৰ্তমান আহি পাইছোঁ দৰভংগা জাংচন আৰু ট্ৰেইনটো চলা নাই 6:30ত আছে আমি এতিয়া 5:40 টাইম হৈ আছে চ' এতিয়া 6:30 যেতিয়া নেকি চলিব এতিয়া যাম আৰু বাহিৰত যাওঁ বুলি ভাবিছোঁ বাপৰে ইয়াতে বেয়া ঠাণ্ডা একদম মই ভাবিছিলোঁ গুৱাহাটী নিচিনাই ঠাণ্ডা হ'ব ইয়াতে কিন্তু ইয়াতে আহি কিনে গম পাইছোঁ পূৰা একদম বাপৰে বহুত ঠাণ্ডা লাগাতকৈ বেছি ঠাণ্ডা ইয়াতে একদম পূৰা কুঁৱলী হৈ আছে এইখন আমাৰ ট্ৰেইন পিছফালে হামছফৰ আমি এইখনতে যাম চ' এতিয়া যাওঁ অলপমান বাহিৰত যাওঁ কিবা চাহ তাহ খাই আহোঁ হেল্ল' গাইছ চ' আমি বৰ্তমান নিউ দিল্লী আহি পালোঁ এতিয়া হোটেল এটাত সোমাইছোঁ নামতে পাইছোঁ 500 ৰুপিছত পাইছোঁ আমি দুজনে শ্বেয়াৰ কৰিছোঁ পইচাটো ৰুমটো ঠিকেই আছে থাকিবৰ কাৰণে হেল্ল' গাইছ ৱেলকাম বেক টু এনাডাৰ ব্লগ আজি আমি ৰাতিপুৱা দিল্লী আহি পাইছোঁ ৰাতিপুৱা অলমষ্ট 6ত দিল্লী আহি পাইছোঁ তাৰপিছত হোটেলত চেক ইন কৰিলোঁ তাৰপিছত শুলোঁ বহুত দেৰি এতিয়া ওলাই আহিছোঁ আমাৰ হোটেলৰ পৰা জামা মছজিদ বেছি দূৰ নহয় 2-3 কিলোমিটাৰে আছিলে এতিয়া আমি জামা মছজিদ চাব আহিছোঁ এইটো বেক চাইডে জামা মছজিদ হয় আমি লালকিল্লা ঘূৰিব আহিছিলোঁ কিন্তু যোৱাকালি লালকিল্লাত ফাৰ্মাৰ্ছবিলাকে ফ্লেগ হোষ্ট কৰাৰ কাৰণে বহুত পুলিচ ৰখি আছে সেইকাৰণে ভিতৰত এণ্ট্ৰি দিয়া নাই আজি চাব পাৰে বাহিৰৰ পৰাই চাব পাৰে লালকিল্লাটো আৰু ভিতৰত পূৰা আৰ্মি ৰখি আছে ৰ'ব দেখাই আছোঁ ভিতৰত তেনেকৈ পূৰা আৰ্মি ৰখি আছে পূৰা ভিতৰত কাকোকে সোমাব দিয়া নাই এয়া লালকিল্লা আপুনি বাহিৰৰ পৰাই চাওক আমিও বাহিৰৰ পৰাই চাইছোঁ আমি এতিয়া ৰাজঘাট গৈ আছোঁ ৰাজঘাটৰ পৰা ক'ত যাওঁ চাওঁ অটো এখন লৈছোঁ 30 টকা লৈছে ইয়াৰ পৰা ৰেড ফৰ্টৰ পৰা ৰাজঘাটলৈকে চাই কিনে যাওঁ ৰাজঘাট এতিয়া দুখৰ খবৰ আমি ৰাজঘাট আহিলোঁ সিহঁতেও সোমাব দিয়া নাই ৰাজঘাটো বন্ধ কৰি ৰাখি থৈ দিছে ভিতৰত পুলিচবিলাকে চেকিং কৰি আছে নাজানো কিহৰ বা চেকিং কৰি আছে কিবা বনাই আছে আচলতে কিবা বনাই আছে নাজানো ভিতৰত মানুহবিলাকে কাম কৰি আছে তাৰপৰা চাব পাৰে এনেকুৱা হয় ৰাজঘাটটো আমি এতিয়া বৰ্তমান ইণ্ডিয়া গেট চাবলৈ আহিছিলোঁ আমাৰ লগত এটা স্কেম হৈ গ'ল আমি বাছ এখনত সুধি কেনে উঠিলোঁ ইণ্ডিয়া গেট যাব নেকি বাছ ড্ৰাইভাৰটোৱে আমাক কি বঢ়িয়াকৈ ক'লে ইণ্ডিয়া গেট যাব পইচাও ল'লে তাৰ আমাৰ পৰা পইচা লৈ কেনে নামাই দিছে আমাক 4 কিলোমিটাৰ দূৰত আমিতো গম নাপাওঁ ন সি কৈছে কি ইণ্ডিয়া গেট আহি গ'ল ভাইটি ইয়াৰ পৰা যোৱা লেফ্ট ছাইডে তাৰপিছতে গম পালোঁ আমি আমাক 4 কিলোমিটাৰ দূৰত নামাই দিছে নাই একো নাই চলি যায় হ'ব লাগে স্কেম মাজে সময়ে কি কৰিম আৰু নাই বৰ্তমান আমি এতিয়া ইণ্ডিয়া গেট চালোঁ ইণ্ডিয়া গেট আমাৰ এফালৰ চাইডে ইণ্ডিয়া গেট আছিলে আমি ফাৰ্ষ্ট টাইম এতিয়া মেট্ৰত উঠিম লাইফত ফাৰ্ষ্ট টাইম গাঁৱলীয়াতে ফিল হৈছে নিজকে ভৰি দিম আৰু এতিয়া আচলতে আমি এতিয়া হেৰিত যাম আদেশপুৰ আছিলে ন আজাদপুৰ যাম তাতে কমলৰ মামাক থাকে কমলৰ মামাকক লগ ধৰি কেনে আমি ওলাই যাম আৰু এতিয়া ইয়াৰ প্লেটফৰ্ম নম্বৰ 2 মেট্ৰ'টো আহিব গুড মৰ্ণিং গাইছ আজি 28 জানুৱাৰী আৰু আজি আমি হোটেলতে আছোঁ আচলতে আজি থকা প্লেন নাছিলে কিন্তু যোৱাকালি গোটেই জেগাবিলাক কভাৰ কৰিব নোৱাৰাৰ কাৰণে আজিও হোটেলতে আছোঁ আজি এতিয়া আমি লোটাছ টেম্পল গৈ আছোঁ লোটাছ টেম্পলৰ পিছত হুমায়ুনছ টম্ব যাম বুলি ভাবিছোঁ চাই লওঁ আমি টাইমবিলাক কেনেকৈ মিলাব পাৰোঁ এতিয়া আমাৰ হোটেলৰ পৰা মেট্ৰ' ষ্টেচনবিলাক বেছি দূৰ নহয় নিউ দিল্লী মেট্ৰ' ষ্টেচন সেইটো চাইডে আছে আৰু আমাৰ বেক চাইডে আপোনাৰ ৰামা মিছন কিবা তেনেকুৱা এটা মেট্ৰ' ষ্টেচন আছে তাৰ পৰা এতিয়া মেট্ৰ' ধৰি কিনে আমি হুমায়ুনছ টম্ব যাম ওলাই আছোঁ ৰেডি হৈ গ'লোঁ কমলো ওলাই গ'ল এতিয়া আমি ওলাই যাম আৰু বৰ্তমান মেট্ৰ' ষ্টেচনত আহিছোঁ এতিয়া ইয়াৰ পৰা কালকাজি মন্দিৰ যাব লাগে তো মেট্ৰ' ধৰিবৰ কাৰণে ৰখি আছোঁ মেট্ৰ' আহি আছে এখন ইয়াৰ পৰা আমি মন্দিৰ হাউচ যাব লাগিব এই মেট্ৰ'খনত
এইখন মেট্ৰত আমি মন্ডি হাউচত যাম। মন্ডি হাউচৰ পৰা কালকাজি মন্দিৰ নামিব লাগে মন্ডি হাউচত। নামি গ'লো নামি দিছোঁ ৰাজীৱ চকত। লোটাছ টেম্পল সোমাইছোঁ এতিয়া। গিম্বল দি ভিডিঅ' বনাই থাকোঁতে কৈছে কি ভিডিঅ' বনোৱা মানা আছে বুলি কেনে, নাজানো কিয় গিম্বলটো দেখা পাই কেনে কিবা প্ৰফেচনেল ভিডিঅ' চিডিঅ' বনাম বুলি ভাবিছে নেকি। কিন্তু এনে ফটো তুলিব দিছে ভিতৰত। জামা মছজিদতো টিকটক বেণ্ড আছিলে। অঁ, জামা মছজিদৰ ফ্ৰণ্টৰ ফালেও লিখা আছিলে যে টিকটক ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড বুলি কেনে। এতিয়া চাওঁ, এইটো লোটাছ টেম্পলটো চাওঁ। বৰ্তমান আমি অটোত উঠিছোঁ। অটোত উঠি হুমায়ুন ষ্টম গৈ আছোঁ। হুমায়ুন ষ্টম ইয়াৰ পৰা 6 কিলোমিটাৰ হয়। অটোত 80 টকা খুজিছে, অলপ কমালে 120 টকা কৈছিলে। এতিয়া চাওঁ হুমায়ুন ষ্টম যাই কেনে চাওঁ বন্ধ আছে নে খোলা আছে। মানুহে কৈছে কি কিছুমানে বন্ধ আছে বুলি কেনে, এতিয়া বন্ধ আছে নে খোলা আছে গ'লেহে গম পাম আৰু। যোৱাকালিও কিন্তু বহুত বন্ধ আছিলে, ৰাজঘাট বন্ধ আছিলে, লালকিল্লা বন্ধ আছিলে। চাই লওঁ হুমায়ুন ষ্টম যাই কেনে। এইটো হুমায়ুন ষ্টমৰ গেট হয়। এতিয়া আমি ভিতৰত সোমাম। এতিয়া বৰ্তমান হুমায়ুন ষ্টমৰ ভিতৰত আছোঁ। ইয়াতে টিকেট কটা চিষ্টেমটো মানে কাউণ্টাৰ অন দ্য কাউণ্টাৰ টিকেট নিদিয়ে। অনলাইন ইয়াতে স্কেন কৰা বাৰক'ড আছে, তাতে বাৰক'ডত স্কেন কৰি অনলাইন টিকেটবিলাক কাটিব লাগে। পইচাও অনলাইন দিব লাগে। ইজি প্ৰচেছ হয়, চিম্পল হয়। আমি সোমাইছোঁ এতিয়া ভিতৰত। এই চাওক, এইটো এনেকুৱা হয় দেখাত ভিতৰত। চ' আমি বৰ্তমান এতিয়া নিজৰ হোটেলৰ ৰুমত আছোঁ। তেতিয়া সৰোজিনী নগৰ গৈছিলোঁ। সৰোজিনী নগৰত সৰোজিনী বজাৰত সোমালোঁ। তাতে বহুত মানুহ আছিলে, বজাৰ আছিলে। বজাৰ মানে কি ফেঞ্চি বজাৰৰ নিচিনা হয়, ডাঙৰ বজাৰ আছিলে। চব বস্তুৱে পায়, কাপোৰ চাপোৰবিলাক মেইনলি কাপোৰৰ বজাৰ হয়, কাপোৰবিলাক আপুনি পাব। তাৰপিছত তাতে ভিডিঅ' বনোৱা নাই আৰু তেনেকৈ। তাৰপিছত আমি সৰোজিনী বজাৰৰ পৰা গ'লোঁ আপোনাৰ পালিকা বজাৰ আছিল ন, পালিকা বজাৰ সোমালোঁ। পালিকা বজাৰত ভাল আছিলে, পূৰা ফুল আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট হয়। বাৰ্গেনিং পূৰা একদম কৰিব পাৰে। ভাল বস্তু যদি উঠাব মন আছে পালিকা বজাৰৰ পৰা উঠাব পাৰে, ভালকৈ উঠাব পাৰিব পালিকা বজাৰৰ পৰা বাৰ্গেনিং কৰি কেনে। তো তাতেও ভিডিঅ' বনোৱা নহ'ল। তাৰপিছত উশাহ মুখা হৈ আছিলে বহুত, মেট্ৰত বহুত মানুহ ৰখি আছিলে। একদম গধূলি টাইমত মেট্ৰত উঠিবৰ কাৰণে বহুত মানুহ লাইন লাগি থাকে। তাৰপিছত লাগি থাকে কাৰণে আৰু সেনেকৈ উঠি মেলি কিনে আহি গ'লোঁ এতিয়া ৰুমত। বেছি ভিডিঅ' বনোৱা নহ'ল। আৰু বৰ্তমান এতিয়া আমি ৰাতি ডিনাৰ কৰি আছোঁ। 12টা বাজিছে, 12টা 5 মান হৈ আছে। এতিয়া ডিনাৰ কৰি আছোঁ। গোটেই কাপোৰ চাপোৰবিলাক পেকিং কৰিলোঁ। এতিয়া এই যোৱাকালি এইটো পিন্ধি যাবৰ কাৰণে কাপোৰবিলাক ইয়াতে আছে, আৰু বাকী চব পেকিং আমাৰ হৈ গৈছে। কালি এতিয়া জয়পুৰ যোৱা প্লেন আছে। জয়পুৰ আমি হিটচাইক কৰি কিনে যাম বুলি ভাবিছোঁ। ইয়াৰ পৰা নেশ্যনেল হাইৱে 8 ধৰিব লাগিব। অলম'ষ্ট 60-70 কিলোমিটাৰ্ছ হ'ব ইয়াৰ পৰা নেশ্যনেল হাইৱে 8। চ' আমি চাওঁ কেনেকৈ কি যাওঁ, আপোনালোকক আপডেট দি থাকিম। চ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।